হু ইজ আদিত্য খাকলাৰী বোলা কেইজনক কৈছোঁ মই খুজি সন্মান ল'ব আহিছ আৰু সোধা আকৌ হু ইজ আদিত্য খাকলাৰী আদিত্য খাকলাৰীক ব্ৰহ্মপুত্ৰত দলিয়াই দিম বুলি কোৱা কেইজনক কৈছোঁ ইমান সহজ নহয় আদিত্য খাকলাৰীক ব্ৰহ্মপুত্ৰত দলিয়াই দিবৰ কাৰণে আদিত্য খাকলাৰীয়ে যদি এটা কিক মাৰে তহঁতক ব্ৰহ্মপুত্ৰত নহয় কোনখন সাগৰত পৰিবিগে ঠিক নাই ভাৰত সাগৰে না আৰব সাগৰে না ক'ত পৰিব কোনখন সাগৰত পৰিবিগে ঠিক নাই গতিকে কথাবিলাক অলপ মুখ সম্ভালি কবি হৈছ আদিত্য খাকলাৰী নহয় আদিত্য খাকলাৰী তহঁতৰ বাপেৰে চিনি পোৱা নাই এছটি হ'বলৈ আহি আছ খুজি সন্মান লৈ পেলাই এছটি হ'বলৈ আহি আছ আৰু হৈছ আদিত্য খাকলাৰী বুলি সোধ এছটি হ'বই পৰা নাই এছটিকৰণ কৰাই নাই এতিয়ালৈ তহঁতক কিন্তু তহঁতে আকৌ এছটি মূৰত উঠি তাণ্ডৱ নৃত্য দিলিয়েই জানিছোঁ আগলৈ গৈ তহঁতে এছটিসকলক কেনেকৈ ব্যৱহাৰ কৰিবি এতিয়াই গম পোৱা গৈছে হৈছ আদিত্য খাকলাৰী আদিত্য খাকলাৰী তহঁতৰ দেউতা এই সহজ সৰল মানুহখিনিক ঠগিব পাৰিম বুলিয়েতো খুজি সন্মান ল'ব আহিছ তহঁতে ক'লে লাজ পাবি জাতিদ্ৰোহীহঁত ক'লে লাজ পাবি তহঁতে এই নতুন জনজাতি আমাক কোনো প্ৰয়োজন নাই আৰু ব্যৱহাৰবিলাক ভালকৈ কৰিবি আদিত্য খাকলাৰীৰ ওচৰত যাবৰ কাৰণে তহঁতৰ দমেই নাই মই এটা কথা ক'লোঁ বিৰূপ মন্তব্য দিয়া মোৰ কোনো মনোভাৱ নাছিল কিন্তু হৈছ আদিত্য খাকলাৰীক ব্ৰহ্মপুত্ৰত দলিয়াই দিম বুলি কৈ থকাত মই ক'ব লগা হৈছে জনজাতিকৰণ বিচাৰি আছ নহয় দম দি পেলাই নিবিচাৰিবি চৰকাৰক বিচাৰি তাক আমাক ক'বলগীয়া নাই কিন্তু আমাৰ আদিত্য খাকলাৰীয়ে হওক বা টংকেশ্বৰ ৰাভাকে হওক বেয়া কমেণ্ট কৰা তহঁতৰ কোনো অধিকাৰ নাই এই জনজাতি মানুহখিনি কিন্তু কাপোৰ পিন্ধি এই জনজাতি মানুহখিনি কাপোৰক নহয় কিন্তু আমি শক্তি আমাৰো আছে কিন্তু আমি কাজিয়া কৰা মনোবৃত্তিৰ মানুহ নহয় গতিকে মুখখন অলপ সম্ভালি ক'ব আগলৈ গৈ জনজাতি হ'ব খুজিছতো জনজাতি মানুহ হ'ল চিধা চাধা মানুহ জনজাতি মানুহ গতিকে জনজাতি মানুহক তেৰা বনাবলৈ চেষ্টা নকৰিব ব্ৰহ্মপুত্ৰত দলিয়াটো কথাটো বাদেই 1 কিলোমিটাৰ নিলগৰ পৰা আঁতৰি যাব লাগিব মই ক'লোঁ এটা কথা হৈছ আদিত্য খাকলাৰী তহঁতৰ দেউতা বৰ্তমান এছটি হ'বলৈ আহি আছে ন বদনহঁত বদন বৰফুকন কাক আনিছিলে ভালকে জানো তহঁতে জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ বহুত স্পষ্ট কথা একো ইফেক্ট নকৰাকৈ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি নাই আমাৰ কিন্তু এক্সিষ্টিং ট্ৰাইবেলে একো ক্ষতি হ'ব নালাগে কথা সেইটোৱে আৰু সেই লাইনতে আমি আগত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামক আমি NOC দিছে বাছ খুব দুৰ্ভাগ্যজনক কথা যিহেতু 2023 চনত 17 জানুৱাৰী তাৰিখে আমাৰ কেৰেলৰ আমাৰ অধ্যক্ষ জীৱন সিংহ ডাঙৰীয়া আৰু লগতে আমাৰ কেৰেলৰ কেন অধ্যক্ষ আমাৰ DL কোচ ডাঙৰীয়াৰ লগতে ভাৰত চৰকাৰ আমাৰ লগতে
আমাৰ শান্তি চুক্তি সম্পূৰ্ণ হয় আৰু শান্তি চুক্তি সম্পূৰ্ণ হোৱাৰ পিছতে দেখা যায় যে আজি 3 বছৰৰ পৰা উকলি গ'ল কিন্তু আজিলৈকে এই শান্তি চুক্তি আমাৰ সমাধান কৰা নাই চৰকাৰে আজি শান্তি চুক্তি কিয় আজি সমাধান কৰা নাই যেহেতু আমাৰ শান্তি চুক্তি প্ৰাপ্য অধিকাৰৰ কাৰণে আমাৰ এইখিনি আমাৰ দাবী আছিল কিন্তু আজিলৈকে কৰা নাই এইটো আমি অসম চৰকাৰক আমাৰ কেন্দ্ৰীয় চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ আমাৰ যেহেতু আমাৰ দাবী আমাৰ এইখিনি আমাৰ প্ৰাপ্য আদায় আমাৰ লাগিবই কাৰণ যেহেতু শান্তি চুক্তিৰ মাধ্যমেৰে আমাৰ জাতিৰ উদ্ধাৰ কাৰণ যেহেতু দেখা যায় যে আজি NDFB আজি BLT-য়ে আজি যেনেকৈ চৰকাৰে আজি আলোচনা কৰি ধুনীয়াকৈ ইহঁতে এটা পৰিৱেশ আনি দিছে সুন্দৰকৈ ইহঁতে ৰক্ষণাবেক্ষণ কৰি পেলাই সন্মানে তেখেতসকলক এই মৰ্যাদা দিছে আৰু আমাৰ কেৰেলৰ সংগঠনৰ জীৱন সিংহ আৰু DL ঘোষক কিয় সেই সন্মানটো দিয়া নাই আমি ধিক্কাৰ জনাইছোঁ আমি কেন্দ্ৰীয় চৰকাৰক এই অতি পলমে কম দিনৰ ভিতৰতে 2026 আগতে যদি আমাৰ কেৰেলৰ শান্তি চুক্তি লগতে আমাৰ কুচাতপন্থী জনসকলৰ ক্ষমতা পুনৰুদ্ধাৰ আৰু জনতিকৰণ লগতে ভাষা যদি আমাক নিদিয়ে তেতিয়াহ'লে আমি আমাৰ স্তব্ধ কৰি দিম আমাৰ জাতিৰ কাৰণে আমাৰ যদি মৰিব লাগে মৰি যাম কিন্তু কেৰেলৰ শান্তি চুক্তি লগতে আমাৰ পৃষ্ঠক আমি আদায় চৰকাৰৰ পৰা আমি আদায় কৰিমেই এইটো আমাৰ আজি এই গণসংকাৰ কাৰ্যসূচীত মই এইখিনি মই স্পষ্ট কথা আপুনি শুকুৱাই দিছোঁ অসম চৰকাৰক